নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতেই হঠাৎ কিয় খঙত অগ্নিশৰ্মা হৈ উঠিল কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। হয় বন্ধু বান্ধৱীসকল, মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতেই কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ হঠাৎ কিয় খং উঠিল, কাৰ ওপৰত হঠাৎ ইমান খং উঠিল, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ আপোনালোকে মানে গাই হাত তুলিব, মাৰপিট না কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি চাৰ্ট পিন্ধা মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে,